Hello friends, welcome back to my another vlogs. আজি হৈছে আমাৰ 3 নম্বৰৰ দিন ৰাইডৰ। আজি গৈ আছো আমি ফিটাবন্ধা মন্দিৰ। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো। এফালে চাওক কি ধুনীয়া চাহ বাগান, গোটেইবিলাক চাহপাত পুৰা চাহ বাগান। চাওক কি ধুনীয়া এটা ভিউ। গোটেইখিনি মই এবাৰ আপোনালোকক দেখুৱাই দিছোঁ ওপৰৰ পৰা। এইফালে যদি আপোনালোকে ফিটাবন্ধা মন্দিৰৰ চাইডে যদি আহিম বুলি ভাবিছে তেতিয়াহ'লে অলপমান সোনকালে আহিব, পাৰিলে ৰাতিপুৱা ভাগত আহিব, কাৰণ এইফালে মানে পূৰা সালনি বাৰী পূৰা দেখিছে আপোনালোকে, পূৰা জেগাকণ মানে ইমান এটা ঠিক নহয়, সেইটো কাৰণে যাতে পোহৰে গৈ পেলাই যাতে পায় আকৌ যাতে পোহৰে এইখিনি জেগা ৰিটাৰ্ণ হ'ব পাৰে তেনেকুৱাকৈ আহিব, কাৰণ ইয়াত মানে বহুত ডকাইতি তেনেকুৱা কিছুমান কথা থাকে ইয়াত। পূৰা এখন বাৰী চাওক, পূৰা শাল গছ চাওক, ৰাস্তা কেনেকুৱা এবাৰ চাই লওক। এতিয়া আমি পালোহি ফিটাবন্ধা মন্দিৰ। এয়া চাওক ফিটাবন্ধা মন্দিৰৰ বাহিৰৰ দৃশ্যটো মই এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। গোটেইখিনি চাই লওক, পূৰা দোকানেৰে ভৰি আছে এইটো চাইডত। চাওক এয়া পূৰা দোকান, ইয়াৰ পৰা কিবা কিবি কিনিব পাৰে আপোনালোকে। এতিয়া ইয়াৰ ভিতৰ পালোহি ফিটাবন্ধা মন্দিৰত। এইজোপা গছতে ফিটা বন্ধা হয়, কিবা এটা মনত ভাবি পেলাই ইয়াত ফিটা বন্ধা হয়। যদি সেই মনত যিটো ভাবি আপোনালোকে ফিটাডাল বান্ধিছে, সেইডাল ফিটা যদি বন্ধাৰ পিছত যদি আপোনাৰ মনৰ কামনাটো পূৰা হয়, তেতিয়াহ'লে পিছত আহি পেলাই সেই ফিটাডাল আকৌ এবাৰ খুলিবহি লাগে। ফিটাবন্ধা মন্দিৰত সেৱা চেৱা জনাই ধুনীয়াকৈ আমি আহি গ'লোঁ। গৰমপানী বুলি এডোখৰ জেগা আছে, সেই জেগাখিনিলৈ আহি গ'লোঁ, কাৰণ ইয়াত এটা পুখুৰী আছে। সেই পুখুৰীটোৰ পানীখিনি উতলি থাকে এনি টাইম। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া সোমাই আহিছোঁ, আৰু এটা বস্তু আছে, ইয়াত এখন ওলমা দলং আছে, সেইখনো মই আপোনালোকক দেখুৱাই আছোঁ। তো ব'লক ভিতৰলৈ সোমাই যাওঁ। এতিয়া সোমাই আহিয়ে দেখা পাই গ'লোঁ এইটো পুখুৰীটো। চাওক এয়া চাওক ধুনীয়াকৈ পানী উতলি আছে, কি ধুনীয়াকৈ চাওক। এয়া গোটেই পুখুৰীটোৰ পানীখিনি এনেকৈ জেগাই এনেকৈ উতলা দেখা পোৱা যায়। আৰু অলপ গৰম বুলি ক'বলৈ গ'লে অলপ গৰম হৈ থাকে। আমি চুই চাইছিলোঁ, অলপ গৰম হৈ থাকে পানীখিনি। ইমানো যে গৰম নহয় যে হাত দিব নোৱাৰা, তেনেকুৱা গৰমো নহয়, অলপ উনি গৰম হৈ থাকে এই পানীখিনি। পুখুৰীটোৰ লগতে লাগি আছে এখন ওলমা দলং। সেইখন চাওক, মই অকণমান আগত কৈছিলোঁ যে এখন ওলমা দলং আছে, সেইখনৰ কথা, এইখন দলঙৰ কথাই কৈছিলোঁ। চাওক কি ধুনীয়া এখন দলং আছে, ইয়াত ফটো চটো উঠিবলৈ এটা ধুনীয়া জেগা হয়। আৰু এটা কথা কৈ দিওঁ, এই দলংখন ধুনীয়াকৈ লৰি থাকে, একদম মজা লাগে ইয়াত খোজকাঢ়ি। যদি আহে এই দলংখনলৈ এবাৰ আহি খোজকাঢ়ি চাব। যদি ভিডিঅ'টো ভাল লাগিল তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।